Hello guys and welcome back to our channel. মই হিমাশ্ৰী আশা কৰোঁ সবে ভালে আছে। আগৰ ব্লগটো যেনেকৈ গমেই পালে মই ঘৰ আহিছিলোঁ এণ্ড তাৰপিছত আজি অলমষ্ট লাইক 4 days হৈ গ'ল ঘৰ অহা আৰু এতিয়া মানে আজি হৈছে ল'ৰাৰ 3 month কমপ্লিট। তো মই ভাবিছোঁ যে অকণমান সৰুকৈ এটা গ্ৰেণ্ড চেলিব্ৰেশ্যন কৰোঁ, মানে একদম অকণমানকৈ। তাৰপিছত এনেইতো মানে পুৱে তাৰ ফটোশ্বুট কৰে, মানে মান্থলি ফটোশ্বুটটো, কিন্তু আজি মোৰ দায়িত্ব, মই আজি ফটোশ্বুট কৰিব লাগিব। তো কিন্তু এতিয়ালৈকে ল'ৰা উঠাই নাই, সি শুয়ে আছে। এতিয়া সি উঠিলে মই ফটোশ্বুট কৰিম আৰু আপোনালোকক দেখাম আৰু বাকী কি কৰোঁ। আজি অকণমান সৰুকৈ এটা কেকো কাটিম ভাবিছোঁ, তো চাওক আৰু কি কৰোঁ। ফাইনেলি ওলাই আহিলোঁ, এতিয়া যাম আমি দোকান মানে যে ল'ৰাৰ যে কৈছিলোঁ কেকটো কিনিম বুলি, এয়া বৰমাৰ লগত আহিছোঁ। আজি ল'ৰাক মাৰ লগত থৈ আহিছোঁ, ৰাখিব সিহঁতে। আৰু এঠাইত যাম বাৰু, সেইটোও দেখাই আছোঁ ক'ত যাওঁ আৰু কিহৰ কাৰণে যাম গম পাব। আৰু বলক ইফালে আমি আহি পাই গ'লোঁ সোণাৰীৰ দোকান। এই বৰমাৰ কিবা ল'ব আছে, লেটছি মই কি কিনো। কি খবৰ? এইটো 15টা আৰু কেকটো জাষ্ট মোক এনেকৈ লিখি দিব পাৰিব নেকি 3 month বুলি? 3 month হা, জাষ্ট 3 month। ফাইনেলি কেক অৰ্ডাৰ কৰা হ'ল আৰু যিটো কামৰ কাৰণে গৈছিলোঁ সেইটোও হৈ গ'ল। অৰ্ডাৰ দি থৈ আহিলোঁ, মানে গ'ল্ডৰ কিবা এটা বনাব দিছোঁ, দেখাম বাৰু কি বনাব দিছোঁ। আৰু এতিয়া গৈ আছোঁ ঘৰ। এতিয়া যিহেতু নাপালোঁ, ইভিনিং আকৌ আহিব লাগিব 5টামান বজাত। তাকে এতিয়া ভাইটিক পঠাম, ভাইটি আহি কিনে লৈ যাব। তাৰপিছত কেনেকৈ চেলিব্ৰেট কৰোঁ, বহুত হাল্লা হৈ আছে, কেনেকৈ চেলিব্ৰেট কৰোঁ বাৰু দেখাম আপোনালোকক। বহুত সৰুকৈ চেলিব্ৰেশ্যন হ'ব আজি, জাষ্ট মামা ঘৰত আছে কাৰণে। ৰাখি আছে বেলেগ মানুহ পাইছে ৰাখা, পলাই পাইছে আজি আৰু আমাৰ ল'ৰাই। ৰাখা মানুহৰ অভাৱ নাই ইয়াতে। শুই গৈছে, সি লৈ আছে চা মাহীয়ে। আপুনি ল'ব লগা হয়ে নাই, এই মজা পূৰা শুই আছে, খুব পাতি শুই গৈছে ল'ৰা। এতিয়া অৰ্ডাৰটো কৰি আহিলোঁ, তাক এতিয়া মানে আমি দিম বাৰু অলপমান। আৰু এতিয়া বস্তু মানে কেকটো লৈ আহিম, ইভিনিং চব লৈ আহিব, আনি কিনে আমি এনেই সৰুকৈ চাহ তাহ খাম আৰু চবে মিলি কিনে। সেইখিনি আপোনালোকক দেখাম। আজি যিহেতু পু নাই, মা আৰু নাই, পাপাও নাই, মুনুহঁতো নাই। অলপমান মানে মোৰো ভাল লগা নাই ইমান মানে চেলিব্ৰেশ্যন কৰিব, বাট ষ্টিল আৰু ককাহঁতৰ তাত আছে বুলি অকণমান কৰোঁ। এনেই অলপমান ইহঁতৰো ভাল লাগিব, চবে কৈ আছে যে একো নহয় কৰা অকণমান তেনেকৈ। বাট পুহঁতৰ বেয়া লাগিব, আই ন', বাট মোৰো অকণমান বেয়া লাগিছে, কিন্তু একো নাই। ঘৰত গৈ নেক্সটটো আকৌ ভালকৈ চেলিব্ৰেট কৰিম। এইফালে ভাইটিয়ে মিঠাই লৈ আহি গ'ল, কিন্তু সি আকৌ যাব লাগিব। সি আহি গ'ল মিঠাইকেইটা লৈ, কিন্তু ফাইনেলি আমাৰ কেকটো নাহিলে। কেকটো আকৌ অকণমান দেৰি হ'ব বুলি কৈছে, তো সেইকাৰণে আকৌ এবাৰ যাব লাগিব কেকটো আনিবলৈ। বাকী আৰু এতিয়া বৰমাহঁতো নাই, বৰমাহঁত গৈছে বজাৰত। বৰমাহঁত অহাৰ পিছত আৰু দেউতাই এতিয়ালৈ আহি পোৱা নাই অফিচৰ পৰা। দেউতা অহাৰ পিছত আমি চেলিব্ৰেট কৰিম চাইডটো। আৰু এইফালে এই দুটা মামাই আহি পাইছে, লৈ জল্দি লৈ কেক আহি গৈছে, চুংকুৰ আমাৰ কেক, মজা। খুলি দেখাম আৰু ফাইনেলি আমাৰ চুংকুৰ কেক আহি গ'ল। এতিয়া বৰমাহঁত অহাৰ পিছত আমি কেক কাটিম, এতিয়া যাওঁ। আমাৰ চুংকুৰ 3 month হেপী বাৰ্থডে কেক। এইফালে আমাৰ ৰাইজ বহি আছে, এইফালে অকণমান ওলাই লওঁ, তাৰপিছত আমি কেক কাটিং কৰিম। আৰু এইটো আমাৰ চুংকুৰ কেক। হ্যাপি বার্থডে গানটা গা আচ্ছা 3 months happy birthday happy birthday to you happy birthday to Chunko happy birthday to you. এইফালে বমা কেনেকুৱা কেকটো মজা। মোৰ অৱস্থা এইটো কৰিছে আমাৰ আবুৱে, চুংকুৰ আবু নাম দিছো আমি সৰু পৰা আবু বুলি। এতিয়া চাহ তাহ খাই মেলি আজি চুংকুৰ বাৰ্থডে পাৰ্টি দিব আমাৰ আবুৱে। আবু মানে কি চুংকুৰ আবু, মোৰ সৰু মা হয়। তো আজি আমাৰ মাটন মাটন পাৰ্টি আজি। মই নেক্সট টাইম আহিলে খুৱাম, আজি সৰুৱে খুৱাব। এই বৰমা ব্যস্ত, বৰমাৰ এইবিলাক কাম বৰমাৰ দায়িত্ব। এইবিলাক আমাৰ স্পেচিয়েলিষ্টৰ, কেক কাটা, ভগোৱা।
আৰে এইফালে আমাৰ খানা খাব মাতিছিল কিন্তু পাৰ্চেলটো সৰু হৈছে চাওঁ একবাৰ দেখি দি ফকাছ পাৰ্চেলটো সৰু হৈছে তাৰ বাপৰে বাপ বাপৰে বাপ তাৰ পাৰ্চেল এই 3টা বজাত খোৱা ভূত নাই কাৰণে তাক দি পঠাব লগা হৈছে আৰু এই বৰমাৰ অলপমান পাৰ্চেল অলপমান গৈছে মবিল এইকেইটা আমি ৰখি আছো খাবৰ কাৰণে ল'ৰাৰ টোপনি নাই আজি আমি ভাত খাব ৰেডি এতিয়া আজি আছে চিকেন মটন ড্ৰাই ফ্ৰাই চিকেন আৰু দাইল ভাজি এইফালে ভাজি পাপৰ এইফালে খুৰাই পাপৰ ভাজি আছে ভিডিঅ' মেইন চ' এতিয়া চব ৰেডি মটন চিকেন ভাজি দাইল ভাত এতিয়া খাই লওঁ আৰু বহুত দেৰিও হ'ল একচুৱেলি সেইকাৰণে খাই লওঁ পটাপট খাই কিনে যাওঁ আৰু আজি যাবলৈ লৈছোঁ মানে মোৰ পেহীৰ ঘৰ আৰু চুংকুৰ পেহী আইতা তো আজি আমি তাতে যাম আজি দিনটো তাতে স্পেণ্ড কৰিম আৰু মানে লাঞ্চ কৰিবলৈ মাতিছে যিহেতু সেইটো কাৰণে যাওঁ আপোনালোককো দেখাম আমি আজি দিনটো কি কৰোঁ আৰু মোৰ পেহীকো লগ কৰাই দিম এইফালে আমি গৈ আছোঁ 3জনী বৰমা মম্মী এইফালে আমাৰ সৰুমাই পোৱালি লৈ আছে কিন্তু সৰুমা নাযায় আজি সৰুমা ব্যস্ত বহুত কাম আছে সৰুমাৰ দাদা আহি আছোঁ আহিছোঁ মিঠাই ল'ব দাদা কিবা গৰম বস্তু আছে মিঠাই লৈ আহি গ'লো আকৌ এতিয়া যাম আমি পেহাহঁতৰ ঘৰ পেহীৰ ঘৰ এতিয়া আহি পালোঁ এতিয়া পেহীক দেখা নাই পেহীহঁত থাকে ফাৰ্ষ্ট ফ্ল'ৰত তো আমি কৰিলোঁ আগতে তাৰপিছত দেখাই আছোঁ বাৰু মাংসৰ গোন্ধ পাইছোঁ দৰ্জাখন খোলক আগে এইফালে আইতা আছোতো আছো আমি আছো আমি পুৰা হাঁহি থাকিব এতিয়া হাল্লা কৰিব যাব চিঞৰিব পুৰা চিঞৰ বাখৰ লগাবহি এতিয়া স্পেচিয়েলি আমাৰ কাৰণে মালপোৱা কেক বনাই ৰেডি পেহা পুৰা ল'ৰাৰ লগত ব্যস্ত এইফালে মাম্মীয়ে কি বটি আছে মা জ্বলা ক'ত দিব বতা মেইন পেহী আৰু কিমান বনায় ইমান নাখাওঁ পেহী ইমান নাখাওঁ মন নাই ইমান খাবা ৰাতিপুৱা একো খোৱা নাই চব্জি এই কি লাবৰা চিকেন লোকেল চিকেন এইটো পেহীহঁতৰ ফ্ৰিজ মই এটা বস্তু দেখাওঁ হা ইমান অৰ্গেনাইজকৈ ৰাখে নহয় পেহীয়ে আমাৰো ঘৰত ফ্ৰিজ আছে কিন্তু মই একদম অৰ্গেনাইজ নহয় একদম সঁচা কথা একদমেই অৰ্গেনাইজ নহয় মই এইবোৰ হ'ব লাগিব অকণমান শিকিব লাগিব পেহীৰ পৰা মই তাকে কৈ আছোঁ যে মই আপোনাৰ পৰা শিকিম ৰ'ব ফ্ৰিজটো কেনেকৈ অৰ্গেনাইজ কৰি ৰাখে মানে ভাল লাগে দেখিলে ন মনটো ভাল লাগিলে আহি পাব পটককৈ আহি পাব ৰ'বা মা গৈ আছোঁ মই তোহাক লৈ আহিম একেলগে পানী খাওঁ ষ্টাৰ্ট কৰোঁ এতিয়া খাবৰ কাৰণে কি অঁ লৈ আহিবা ঠাণ্ডা কৰি আছে মাছ আগতে মাছটো খাই লওঁ আৰু অলপমান এইফালে পূৰা ৰেডি হৈ গ'লোঁ ঘৰ যাওঁগৈ এতিয়া মানে দিনটো ইয়াতে থাকিলোঁ আজি এতিয়া ঘৰ যামগৈ একো লগোৱা নাই দেই লিপষ্টিক চিপষ্টিক একো লগোৱা নাই জাষ্ট অকণমান মইশ্চাৰাইজাৰ লগাই দিছোঁ গুৱাহাটীত ইমানে গৰম মানে কি ক'ম সেইটো কাৰণে মানে একো কৰিবই নোৱাৰি ইমান ঘামিছোঁ মই তাতে আৰু মই বহুত ঘামিছোঁ আজি সেইকাৰণে এতিয়া যাওঁ এতিয়া মানে বৰমাহঁতে প্ৰেছাৰ জুখি আছে পেহাই মানে প্ৰেছাৰ জুখি আছে এইফালে ল'ৰা ইয়াতে
তাক মই ইয়াতে ৰেডি কৰিলোঁ ওলাইছোঁ আৰু আমি যাবলৈ এতিয়া উবেৰখন বুক কৰিম উবেৰখন বুক কৰি কিনে চিধা ঘৰ যাম এতিয়া যাব ওলাইছোঁ পেহীহঁতৰ ঘৰৰ পৰা এতিয়া যাওক ঘৰত লগ পাম আৰু আপোনালোকক লগ পাম মই মোৰ নেক্সট ব্লগটো আশা কৰি চাই ভাল পালোঁ অ' পেহা আহিলোঁ যাব আহিম আৰু মই পেহী বাই বাই